কাক বিচাৰিছা আইতা আইতা কোন আইতা কিয় আইতা মাতিছা মই তোমাতকে সৰুহে হ'ম কাক বিচাৰিছা ভণ্টি ৰাকেশক বিচাৰিছো ৰাকেশ বাৰু ইয়াতে আছে নেকি অ তোমাৰ নামটো কি মোহন অ মোহন দা মোক ৰাকেশৰ ওচৰলৈ লৈ যাব পাৰিবা আহা হেই কিনো এনেকুৱা ভাজ দিছা হে আহা ব'লা আহা অ এই চিনাকি কৰি দিওঁ ৰ'বা এয়া হৈছে আমাৰ তৰামাই বৰমা বাইদেউ তৰামাই বাইদেউ আৰু এজনী মোৰ ভণ্টি অতিকৈ মৰমৰ তাতো কৈছে নহয় পিলপিলি নমস্কাৰ বাইদেউ এইজনী তোৰ ভণ্টি ভণ্টি কাৰণে ভণ্টি বুলি কৈছো ব'লা না দাদা দেৰি হৈছে আহা না এনেকে ভাজ দি থাকে নপায় কি দেখিছো এইবোৰ অ বাইদেউ ঘটনাটো কি কওকচোন বাইদেউ ইছৰাম মোক বাইদেউ বুলি কিয় কৈছে আৰু আপুনি মোক আপুনি বুলি নক'ব দেই মই আপোনাতকে সৰু মোতকে সৰু আপুনি অফক'ৰ্চ সৰু অ মোতকে সৰু তুমি এইটো কি কথা ক'বলৈ আহিছা মোৰ 22 বছৰহে হৈছে মোৰ মতেতো আৰু 2 বছৰমান সৰুহে হ'ব লাগিছে হিয়াই এইটো আপোনাৰ 22 বছৰীয়া ছোৱালীৰ মডেল হেৰি আপুনি অকণ যাওকচোন যাওক কিয় যাম ফোনত দুইটাই একেলগে গোটেই জীৱন কটাম বুলি কোৱা নাছিলা এতিয়া বাৰু কিয় এনেকুৱা কৰিছা কোৱাচোন জান ৰাকেশ কি হৈছে এইবিলাক এইবিলাক মিছাও একে গুকাত মিছা হ'ব দিয়া তুমি মিছা বুলি ক'লাতো অ বাইদেউ বলকচোন আপোনাৰ লগত কথা এটা পাতো কংগ্ৰেছৰ ইলেকশ্যন আকে যা কিয় এই কইনাজনী আপুনি নেইব এইজনী সোণৰ কণী পোৱা হাঁহ আছে মানে এইজনী কইনাক যদি আপুনি বিয়া পাতে বিয়াৰ পিছৰ জীৱন গোটেই আপুনি বৃদ্ধ পেঞ্চন দি খাই থাকিব পাৰিব